ভদ্ৰ সিং পেগু বৰ সুন্দৰ ৰিজাল্ট কৰিছে তেওঁ সম্বৰ্ধনা জনাবৰ কাৰণে আমি আহি আছোঁ এয়া আমি ফেৰিলৈ আহি আছোঁ ছাৰ আমি যে আজি এতিয়া ভদ্ৰ সিং পেগু সম্বৰ্ধনা কৰিবলৈ যাম বুলি আহিছোঁ আপোনাৰ অনুভৱ কেনেকুৱা এইটো অনুভৱ বুলি কথা নাই বহুদিনৰ মূৰত এই গাঁওখনলৈ যোৱা নাই তেওঁলোকে আদৰেৰে আমাক আঁকোৱালি ল'বলৈ ইতিমধ্যে আদৰণি জনাবলৈ ৰৈ আছে গতিকে সেই আদৰ সমাখন গ্ৰহণ কৰিবলৈ যাওঁ আৰু থেংক ইউ এয়া আমি আহি আছোঁ ফেৰীত আহি আছোঁ নদীয়ে নদীয়ে গৈ আৰু 5 কিলোমিটাৰ আমি যাবগৈ লাগিব এয়া আমাৰ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰে এওঁলোককো আমি লগতে লৈ আহিছোঁ মনোৰঞ্জন আমি ইতিমধ্যে আহি পাৰ পালোহি আমাৰ ছাৰ আহিছে আজি আপোনাৰ এনে অনুভৱ কেনেকুৱা বাৰু ভাল লাগিছে মাজুলীলৈ আহি ভাল লাগে আগতো আহিছোঁ আৰু আহিয়ে থাকিম আৰু প্ৰায় কেনেকুৱা লাগিছে এনে পৰিৱেশটো আপোনাৰ ভাল লাগিছে নদীৰ পৰিয়া পৰিৱেশ ভাল লাগিছে আৰু এইটো চাইডে মই প্ৰথম আহিছোঁ এনেই বেলেগ জেগাত গৈছোঁ বাৰু এইটো চাইডে প্ৰথম আহিছোঁ আচলতে ভদ্ৰ সিং পেগুৰ ঘৰলৈ আহোঁতে তেওঁৰ মাকে ইমান সুন্দৰকৈ তাঁত বৈ থকা দেখিলোঁ মই অকণমান তাৰে এই আপাহতে দেখুৱাই যাওঁ বুলি ভাবিলোঁ এয়া সুন্দৰকৈ পতি বাচিছে এয়া সুন্দৰকৈ জোৰ কাপোৰ বৈছে আৰু শিৰক বুলি এটা বস্তুত তেওঁলোকে আচলতে তাঁতৰ কামখিনি কৰে এয়া সুন্দৰকৈ এয়া তাঁতত ফুল বাচি আছে এয়া ধুনীয়াকৈ তেওঁলোকৰ আচলতে চাংঘৰ এই চাংঘৰত এয়া সুন্দৰকৈ তেওঁলোকে কি কৰিছে এয়া কাপোৰ বৈ আছে আৰু এওঁ আমাৰ ক্লাছত মানে স্কুলতে পঢ়ে তিনিটা হতগুৰি হাই স্কুলত আৰু তোমাৰ নামটো কি আছিলে ভণ্টি আৰু এওঁ এডভান্সত বহুত চোকা সেই এডভান্স মেথছ লৈ তেওঁ সুন্দৰ ৰিজাল্ট কৰিব আমি তেওঁৰ বাবে আশীৰ্বাদ থাকিল আৰু তেওঁলোকৰ ঘৰত এতিয়া আহি আমাৰ আচলতে ভালেই লাগিছে বৰ সুন্দৰ আপ্যায়ন কৰিছে সুন্দৰ গাখীৰ চাহ একাপ খুৱাইছে বিশেষকৈ মোৰ মনত থাকি যাব ইমান সুন্দৰ গাখীৰ চাহ খুৱাইছে আৰু মোক কাপোৰ এযোৰো গিফ্ট কৰিম বুলি কৈছে মই লৈ যাম বুলি ভাবিছোঁ সুন্দৰকৈ আৰু আমাৰ তেওঁলোকৰ অভ্যাস আছে কাৰণে একদম পটাপট নামিছে এইয়া কিবা এটা মনলৈ অনাবিল আনন্দ আহি যায় ইমান সুন্দৰ পৰিৱেশ তেওঁলোকৰ চাঙৰ ওপৰতে ইমান ব্যৱস্থাখিনি আছে নহয় তুমি ভালকৈ পঢ়িছা নাই নামটো ভালকৈ কৈ দিয়া প্ৰিয়জ্যোতি দলে তিৰকজ্যোতি দলে ভালকৈ পঢ়িবা আৰু দেই
তাৰ কাৰণে মই তেখেতসকলৰ সকলোৱে ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত দৰিকলৰ ওচৰত সেৱা জনাই তেওঁলোকৰ সকলোৱে শিক্ষাগুৰুসকলৰ সকলোৱে কল্যাণ মংগল হয়। আৰু আপোনালোকৰ প্ৰতি মোৰ এটা অতি আহ্বান, আজি মই ভদ্ৰ সিং পেগুৰ 2 বছৰৰ দায়িত্ব লৈছোঁ। কালিলৈ এই গাঁৱত যদি আৰু 10জনে ফাৰ্ষ্ট ডিভিজন পায়, 10জনৰ 2 বছৰৰ কাৰণে মই দায়িত্ব লওঁ। মই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদ্যালয়লৈ আহে, মই সেইমতে বিদ্যালয়লৈ আহে। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ঘৰত অন্ন গ্ৰহণ কৰে, তেতিয়াই মই অন্ন গ্ৰহণ কৰোঁ। আৰু 9টা বজাত মোক যিমান আনন্দৰে ছাত্ৰ ছাত্ৰীসকলে লগ পায়, 3টা বজাতো একে উৎসাহ উদ্দীপনাই ছাত্ৰ ছাত্ৰীসকলে লগ পায়। ইয়াৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে 2:30 বজাত মোক কয়, ছাৰ যাওঁগৈ আৰু। ইমান মৰম, ইমান হাঁহিয়ে কয়, মোৰ দেহ প্ৰাণ উঠলি উঠে। আকৌ কয়, ছাৰ আপোনাৰ ভাগৰেই লগা নাই, আপুনি ক'ত খালে? আমি খালোঁ। সিদিনা কেইবাজনী ছোৱালী কৈছে মোক, আমি খালোঁ, আপুনি খোৱাই নাই। কিন্তু নোখোৱাকৈ এতিয়ালৈকে এনেকৈ সাহসেৰে আমাক আঁকোৱালি লৈছে, মৰম বনাইছে। এই যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ বক্তব্য, এইসকলৰ বক্তব্যই মোৰ অন্ন হৈছে। আৰু সেই অন্নৰ দেহত পুষ্টি হিচাপে গ্ৰহণ কৰি মই সমস্ত ছাত্ৰ ছাত্ৰীসকলক কাকো উচ্চ নিচ্চ নাভাবি সকলোকে সমানভাৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। মই আশা ৰাখিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ ব্যৱস্থা কৰি ৰাখিছে। তোমালোকে যদি কম্পিউটাৰ শিক্ষা ল'ম বুলি ভাবা, তেতিয়া তোমালোকে আমাৰ APLত সকলোবিলাকৰ ব্যৱস্থা কৰা আছে। তোমালোকে লৈ পেলাই তোমালোকে পাঠদান কৰিব পাৰা। লগতে সংগীতৰ শিক্ষয়িত্ৰী আছে আৰু মই অলপ সহায় কৰিব পাৰোঁ। সেই সংগীত বিষয়টো তোমালোকে বিষয় হিচাপে লৈ পাঠদান কৰিব পাৰা। আৰু বিভিন্ন ধৰণৰ বোলে বাদ্যযন্ত্ৰত আমাক অকণমান সুবিধা লাগে, তেওঁলোকৰ আমাৰ আটাইকেইজন শিক্ষকৰে মাজত সেই প্ৰতিভাটো আছে, সেই তেনেকুৱা শিক্ষাও তোমালোকে ল'ব পাৰিবা। সেয়েহে তোমালোকে ক্লাছ 1ম মানৰ পৰা আমাৰ 8ম মানলৈহে মিড ডে মিলটো বুজি পাইছা নহয়, যিটো দুপৰীয়া মধ্যাহ্ন আহাৰৰ ব্যৱস্থা কৰা হয়, সেই আহাৰটো আমি 10ম শ্ৰেণীলৈকে খুওৱা হয়। সকলো যাতে ভোকত থাকিব নালাগে। যিহেতু আজি আমি আহি গম পালোঁ ৰাস্তাটো কিমান দূৰ অতিক্ৰম কৰিবলৈ হ'লে নিশ্চয় 7:30টাতে প্ৰস্তুত হ'ব লাগিব। মাক দেউতাকে সেই সময়ত অন্নমুঠি দিব নোৱাৰিবও পাৰে। তাৰ ব্যৱস্থা আমি তাত কৰিছোঁ যাতে কোনো ভোকত থাকিব নালাগে, সকলোৱে খাই তোমালোকে পাঠদান কৰিব পাৰা। সেয়েহে আমি ভাবিছোঁ আজি ইয়ালৈ আহি আমাৰ যিমান আনন্দ অনুভৱ হৈছে, প্ৰতিটো বছৰতে যাতে আমি প্ৰতি ঘৰতে এনেকুৱা এটা অনুষ্ঠান পাতি, উদগনিমূলক অনুষ্ঠান পাতি সকলোৰে ওচৰত প্ৰেৰণাদায়ক এটা ব্যৱস্থা যাতে আমি ৰাখিব পাৰোঁ, তাৰে আশাৰে বৰ্তমান আমাৰ তাত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীক আমি অনুৰোধে কৰিছোঁ যে তোমালোকে এই ভদ্ৰ সিং পেগু তোমালোকৰ এটা উদাহৰণ, এই জ্বলন্ত উদাহৰণটো তোমালোকে আগত ৰাখি, তাতোতকৈ তেওঁ এটা বিষয়তহে লেটাৰ মাৰ্ক পাবলৈ সক্ষম আছে। তোমালোকে 3টা-4টা বিষয়ত কেনেকৈ লেটাৰ মাৰ্ক পাবলৈ সক্ষম হওঁ তাৰ প্ৰতি যত্ন ৰাখি তোমালোকে অধ্যয়ন কৰা। বোকাত সদায় পদুম ফুল থাকে। কেতিয়াও নাভাবিবা আমি বোকাত আছোঁ, আমি ইমান অনুন্নত পৰিৱেশত আছোঁ। নহয়, তোমালোক খুব সুন্দৰ পৰিৱেশত আছা। যিহেতু তোমালোক যান্ত্ৰিকতাৰ পৰিৱেশৰ পৰা অলপ আঁতৰত আছা, সেয়েহে তোমালোকে মুকলি বতাহ অকণমান খাবলৈ পাইছা। তোমালোকে খুব নিৰ্জন এটা পৰিৱেশত পঢ়িবলৈ পাইছা। আৰু ঘৰুৱা কামৰ লগতে তোমালোকে অধ্যয়ন কৰি যোৱা। প্ৰতিদিনে তোমালোকৰ অধ্যয়ন কৰি গ'লে কোনো এটা বিষয় টান নহয়, সকলোৱে সকলো বিষয়ত পাৰদৰ্শিতা দেখুৱাব পাৰিবা। এতিয়া বৰ্তমান আমাৰ এডভান্স মেথমেটিক্স লৈ আমাৰ ছাত্ৰী দুগৰাকীৰ নাম আচলতে মই দুৰ্ভাগ্য মোৰ অলপ মনত নাই। তেওঁ দীপশিখা আৰু শুভেচ্ছা আৰু দীপশিখাই পেগুৱে ইমান সুন্দৰ ৰিজাল্ট কৰিব, তেওঁলোকক আমাৰ আশীৰ্বাদ আছে। লগতে আপোনালোকেও আশীৰ্বাদ কৰিব। আমি ইয়াতকৈ এটা ডাঙৰ অনুষ্ঠানৰ ব্যৱস্থা কৰিব যাতে পাৰোঁ।
আৰু ইয়াত কোনো গেধা বুলি আমি ভাবিবলগীয়া ছাত্ৰ ছাত্ৰী নাই, সকলোৱে চোকা। কিন্তু আমি পৰিৱেশটো অকণমান পিতৃ মাতৃসকলে আৰু ওচৰ চুবুৰীয়াৰ পৰিৱেশটো দিব পাৰিলে নিশ্চয় তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। বোপাইহঁত তোমালোকে কাম বনত সহায় কৰাৰ বাদেও পঢ়াকে যোৱা, অকণমান যদি তেনেকৈ মৰম চেনেহত সকলোৱে কয় তেতিয়া নিশ্চয় তেওঁলোকে ইয়াতকৈ বহুত ভাল ৰিজাল্ট কৰিব। আৰু লগতে ভদ্ৰ সিঙৰ যিটো নম্ৰতা, যিটো ভদ্ৰতা, যিটো আচৰণ সেই আচৰণ তেওঁলোকে অনুকৰণ কৰিলে নিশ্চয় তেওঁলোকে খুব সুন্দৰ এটা ৰিজাল্ট কৰি এই অঞ্চলৰ লগতে আমাৰ বিদ্যালয়লৈও সুনাম অৰ্জন কৰিব পাৰিব। এতিয়া মই কৈছোৱে বিভিন্ন বিষয়ত আমাৰ তাত সুবিধা আছে, কম্পিউটাৰ, মিউজিক, এডভান্স মেথমেটিক্স আৰু মধ্যাহ্ন ভোজনৰ কথা ক'লোৱে। সকলোবিলাকৰ সুবিধা আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াদেৱে আমাক দিছে, আমি মাত্ৰ ল'বহে লাগে। বুজি পাইছানে? ভগৱানে বৰদান দিয়াৰ আগতে দি আছে, আমি মাত্ৰ আঞ্জলি ভৰাই ল'ব লাগে। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলকো মই অনুৰোধ কৰিছোঁ, তোমালোকে কম্পিউটাৰ যদি পঢ়ি ভাল পোৱা কম্পিউটাৰ ল'বা। আমাৰ নিখিল পেগু বুলি অংকুৰ কোঁৱৰ বুলি তেওঁলোক দুজনে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে কম্পিউটাৰ। ঠিক তোমালোকেও যে নোৱাৰিবা সেইটো নহয়, তোমালোকেও যত্ন কৰিলে চেষ্টা কৰিলে পাৰিবা। আমাৰ ৰিম্পী বাইদেউৰ নাম তোমালোকে শুনিছা নহয়, তোমালোকে যিসকলে পঢ়ি আছা। সেই ৰিম্পী বাইদেৱে কম্পিউটাৰ বৰ দখল থকা বাইদেউ। আৰু সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ জ্যোতি বাইদেউ বুলি এগৰাকী আছে, জ্যোতি ডেকা। সেই জ্যোতি বাইদেৱে যথেষ্টখিনি পৰামৰ্শ দিব পাৰে, অভিজ্ঞতা আছে তেওঁৰ। আৰু সংগীতৰ ক্ষেত্ৰত আমাৰ দীপাঞ্জলি বাইদেউৰ লগতে মই যিখিনি পাৰোঁ মই ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰোঁ। আমাৰ যিদৰে আধ্যাত্মিক চৰ্চাৰ জৰিয়তে প্ৰাৰ্থনা সভাৰে আমাৰ আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী, সেইদৰে আমাৰ একেবাৰে শেষ মুহূৰ্তলৈকে সেই তেনেকুৱা এটা মানে শিষ্টাচাৰৰ মাজেৰে এই অধ্যয়ন আমাৰ পৰিচালিত হৈ থাকে। আৰু প্ৰধান শিক্ষকে অকণো জিৰণি নোলোৱাকৈ সকলোকে সমান চকুৰে চাই ইমানেই সুন্দৰ তত্বাৱধান কৰি ৰাখে, আমি আচলতে আগত প্ৰশংসা কৰিব নাপায়, কিন্তু নকৈও নোৱাৰি। তেওঁ ইমানেই প্ৰশংসনীয় এজন ব্যক্তি। সেয়েহে সেই বিদ্যালয়ত আপোনালোকে সকলোৱে যেনেকৈ পাৰে ছাত্ৰ ছাত্ৰীসকলক তাত এডমিশ্যন দিবলৈ চেষ্টা কৰক। আৰু অভিভাৱকসকলক মই অনুৰোধ কৰিছোঁ, সময় সুবিধা সাপেক্ষে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি দুৰ্বলতা আছে সেই সকলোখিনি আমাৰ লগত মুকলিকৈ আলোচনা কৰাৰ আমাৰ ব্যৱস্থা আছে। আৰু অভিভাৱকসকলক আমি মাহেকত 2-3বাৰকৈ লগ পাই থাকিলে আমাৰ বহুত ভালেই লাগে। ত্ৰিপাক্ষিক প্ৰক্ৰিয়া শিক্ষা বোলা বস্তুটো শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক। সেয়েহে আমি অকল শিক্ষকে একো কৰিব নোৱাৰোঁ, শিক্ষাৰ্থীয়ে পঢ়িব লাগিব। আৰু শিক্ষাৰ্থীক পঢ়িবলৈ আকৌ দেউতাক মাকে ক'ব লাগিব। সেইদৰে আমি যদি আগবাঢ়ি যাওঁ নিশ্চয় প্ৰতি বছৰে আমি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ম। আৰু এনেকুৱা এটা পিছপৰা অঞ্চললৈ এনেকুৱা একোপা হীৰাৰ নিচিনা ফুল আমাৰ ইয়াত সদায় ফুলিবলৈ মানে কি আছে সক্ষম আছে। সেয়েহে সকলোকে মই অনুৰোধ জনাইছোঁ, আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যন দিয়ক আৰু সকলো সুবিধাৰ পৰা বঞ্চিত নোহোৱাকৈ সুবিধাখিনি ল'বলৈ কওক। আৰু অভিভাৱকসকল আমাৰ বিদ্যালয়লৈ যাবলৈ কওক। আৰু নতুন শিক্ষক আমাৰ বিদ্যালয়ত এতিয়া এপইণ্টমেণ্ট হৈছে। আমাৰ ঋতুৰাজ ছাৰ, চেত্ৰী ছাৰ, এনেকৈ ময়ো নতুনেই, মই যোৱা বছৰৰ পৰাহে ইয়াত আছোঁ। ঠিক তেনেধৰণে আমাৰ বিভিন্ন বিষয় শিক্ষকসকলৰ কাৰণে অসুবিধা নাপায়। অংক, বিজ্ঞান, ভূগোল, বুৰঞ্জী সকলোবিলাক বিষয়ত অসুবিধা নোপোৱাকৈ শিক্ষা দি থকা হৈছে। আৰু তেওঁলোকে মাত্ৰ গ্ৰহণ কৰিব পাৰিলেই হ'ল। তাকে অনুৰোধ জনাই মই আজি অনুষ্ঠানটোত ইমান আনন্দ অনুভৱ কৰিছোঁ। আৰু এনেকুৱা অনুষ্ঠান যাতে আমি প্ৰতি বছৰে ইয়াত পাতিবলৈ পাওঁ, তেনেকুৱা সেই মানসেৰে আজি মোৰ চমু বক্তব্য ইমানতে সামৰিলোঁ। মই এটি জ্ঞানৰ কলিৰে মোৰ অনুষ্ঠান সামৰিছোঁ। ভাষণ যমুনা
ধন্যবাদ। অহাবাৰলৈ মই ইয়াত এটি মিচিং গীত পৰিৱেশন কৰিম।